Welcome back on my YouTube channel SM Vlogs. আপোনালোকক সকলোকে আমাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম। So guys, মানে মোৰ এক্সাম মানে শেষ হ'ল আজি আৰু আজি মই মোৰ মানে এটা ভিডিঅ' লৈ আহিছোঁ মানে এটা খুব মানে ধামাকা এটা ব্লগ হ'ব আজি মানে আজি মানে এখন বিয়া আছে মোৰ বিয়া নহয় মই মানে এতিয়া বিয়া পাতিব লগা হোৱা নাই আৰু বহুত টাইম আছে এতিয়া মই বৰ্তমান ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছোঁ ক'তটো বিয়া পাতিম মানে বিয়া মানে ইনভাইট কৰিছিল আমাক হৰিপুৰত মানে বিয়াখন হৰিপুৰটো আপোনালোকে চিনি পায় মানে হৰিপুৰ আমাৰ মানে মালিকুচিৰ পৰা অলপমান যাবলগীয়া অলপমান দূৰ আছে কথা নাই হৰিপুৰটো আমি যাম যাকে আপোনালোকে ধাম বিয়াখন চ' আপোনালোকে আজি ভিডিঅ'টো মানে খুব ইণ্টাৰেষ্টিং হ'ব আপোনালোকে বিনা চিগুৰি চাই থাকক যদি আপোনালোকে একদম পুৰা ফুল এনজয়মেণ্ট ল'ব খুজিছে আৰু মানে বহুত ধামাকা হ'ব চ' এটা আৰু মানে ধামাকা কথা সেই বিয়াখনত আমি মৃদুল ভাইকো লগ পাম আপোনালোকে কাক দেখা পাব মৃদুল ভাই মই সেইখন বিয়াত থাকিব কিয় থাকিব মই মানে আপোনালোকক মানে ভালকৈ কথা নকওঁ একদম পুৰা ভাঙি মাতি আৰু চৰি মোৰ মানে আৱাজটো অলপ মানে বেয়া হৈছে কাৰণ মই মানে কাহ হৈছে মানে এতিয়াও ভাল পোৱা নাই মানে কি ক'ব গাইছ ঠাণ্ডা দিনকেইটা এইদিন মানে কাহ হয় চৰ্দি হয় কেনে গাইছ ঠিক আছে মই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মানে মেইন টপিকলৈ মেইন টপিকটো হ'ল যে গাইছ মৃদুল ভাই সেই বিয়াখনত কিয় থাকিব য'ত নেকি ইনভাইট কৰিছে আমাক মানে গাইছ আজি মানে এখন মানে য'ত মানে আমি যে বিয়া খাবলৈ যাম বা আমাক আজি মানে য'ত নেকি মানে ইনভাইট কৰিছে হৰিপুৰত মানে বিয়াখন সেই মানে হৰিপুৰত মানে যিখিনি মানে বিয়াৰ মানুহ সেই মানে বিয়াৰ মানুহখিনি মানে মৃদুল ভাইটোৰ মানে ক্ল'জ ৰিলেশ্যনশ্বিপ মানে একদম পূৰা ক্ল'জ কুৰ্মা হয় য'ত নেকি তাৰ মানে 50% আমাৰো হয় সেইকাৰণে গাইছ মানে আমাকো লগতে ইনভাইট কৰিছে যিহেতু গাইছ মানে আমাৰো মানে 50% মানে ক্ল'জ ৰিলেশ্যনশ্বিপত পৰে আৰু মানে গাইছ মৃদুল ভাইটোৰ একদম পুৰা 100% ক্ল'জ ৰিলেশ্যনশ্বিপ যিহেতু মানে মৃদুল ভাইটোৰ মানে ঘৰৰ মানুহ আৰু হৰিপুৰৰ মানে বিয়াখন মানে যিখিনি ঘৰৰ মানুহ তেওঁ মানে মৃদুল ভাইটোৰ একদম মানে ক্ল'জ ৰিলেশ্যনশ্বিপ একদম মানে ক্ল'জ কুৰ্মা হয় সেইকাৰণে গাইছ মৃদুল ভাইটোক মানে এডভান্সলি মানে মাতিছে আৰু গাইছ মৃদুল ভাইটোৱে মানে যোৱাকালিতে কৈছে গাইছ দেখিছে কি বদমাচি মোক নকয় সি গুচি গৈছে একলাই যিহেতু গাইছ একদম মানে যিহেতু সিহঁতৰ মানে ঘৰৰ মানুহৰো বিয়া যাবইতো সেইকাৰণে গাইছ লগতে আজি মোৰো ভাল লাগিছে যিহেতু আজি মই মানে মৃদুল ভাইক দেখা পাম একেলগে আমি ভিডিঅ' কৰিম গাইছ মানে আমি পাৰিলে অলপ হৰিপুৰৰ মানে যিখিনি এৰিয়া মানে বিয়া ঘৰৰ মানে যিখিনি মানে এৰিয়া তাতে অলপ মানে আমি মানে এক্সপ্ল'ৰ কৰি দেখাম যে মানে তাৰে মানে ৰাস্তাবিলাক আৰু জেগাবিলাক কেনেকুৱা আৰু তাতে যদি কিবা জংঘল আছে আপোনালোকে এটা মানে এডভেঞ্চাৰ এটা কৰি কিনে লৈ আহিম তোমালোকে এতিয়া ভিডিঅ' চাই থাকক আৰু যোনে চাইছে বিনা চেক কৰি কিনে চাওক আৰু যোনে আমাৰ চেনেল নতুনকৈ আছে যে ব্লগছ আৰু ছাবস্ক্ৰাইব কৰি কিনে যায় তাতে লেখা আছে ছাবস্ক্ৰাইব বুলি সেইটো ক্লিক কৰি কিনে অলপ কৰি যাতে আপোনালোকে আমাৰ নতুন ভিডিঅ'বোৰ পাই থাকে তেওঁলোকে আজি ধামাকা হ'ব চাই থাকক আজি মৃদুল ভাই থাকিব কোন থাকিব চ' গেছ ফাইনেলি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু গেছ আপোনালোকে চাই থাকক ভিডিঅ'টো বিনা চেক কৰি আৰু গেছ লগতে মোৰ কাৰণে এটা খুব মানে ভাল খবৰ মানে গেছ মই মানে ডিম্পুত আৰু ডিএছ টিকেট পাইছোঁ মোক মানে যোৱাকালি মানে মোৰ কলেজৰ লগৰ ল'ৰাই দিলে মানে ডিএছ টিকেট মানে গেছ খুবেই ভাল লাগিছে চ' গেছ মানে ডিম্পুতে যে কৈ থাকে বাৰে ভিডিঅ'ত DR না কি হিন্দী যে কৈ থাকে গেছ মানে টিকেটটো পাই গ'লোঁ খুবেই ভাল লাগিছে ঠিক আছে বোলক এতিয়া আমাৰ লগত টাইম নাই আমি মানে যাম আৰু এই বাজিল আমাৰ 12:30 আমি মানে এটাত যাম অলপ মানে সময় আছে গা পা ধুই কিনে অলপ ঠিক আছে চাই থাকক ভিডিঅ'টো টাৱেলখন লৈ লওঁ আৰু এতিয়া মই ডাইৰেক্ট বাথৰুমত লাগি যাম আৰু চাই থাকক ভিডিঅ'টো বিনাচিপ কৰি আৰু গাইছ ৰিকুৱেষ্ট কৰি এটা কথা কওঁ যিহেতু মানে মৃদুল ভাই নাই এতিয়া মানে মই ইউটিউব চেনেলৰ দায়িত্বটো মই লৈছোঁ এতিয়া মানে মই আপোনালোকক মানে ভিডিঅ' বনাই দি থাকিম মানে যিখিনি পাৰোঁ এতিয়া পৰা ভালকৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে প্লিজ আমাৰ চেনেলত যোনে নতুনকৈ আহিছে তাতে ছাবস্ক্ৰাইব কৰি কিনে যায় আৰু আমি যাইছোঁ আৰু গাইছ আমাৰ বাথৰুমটো মানে ঘৰৰ লগত মানে লগে নহয় অলপমান মানে যাবলগীয়া মানে গাইছ বেছি দূৰ নহয় হাতলংগা নহয় ইয়াতে ওচৰতে এইটো বাথৰুম আৰু গাইছ যদি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব আপোনালোকে প্লিজ বিনা চেক কৰি চাওক আৰু এয়া মই বাথৰুমত গ'লোঁ এতিয়া অলপ ফ্ৰেছ হৈ লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক চ' গেছ ফাইনেলি মই গাটো ধুই ল'লোঁ আৰু এতিয়া মই যাইছোঁ এতিয়া যাই কিনে অলপ টেষ্ট পাতি কৰোঁ অলপ ভালকৈ সাজি গৈছে অলপ গেছ তাতে দুনিয়াৰ মানুহ থাকিব না ইনকেতো আপুনি যাব নোৱাৰে আৰু গাইছ এটা দৰ্জাখন মাৰি দিলোঁ আৰু গাইছ এটা কথা কওঁ মোৰ মানে একদিন বাথৰুমৰ দৰ্জাখন ভুলতে খোলাইছিল চাগাল লগালোঁ মই হাকাৰ সেইদিনাখনে মোক গালি বেছি একদম বুঢ়া মা দেউতাই আৰু মই যাইছোঁ আৰু গাইছ ভিডিঅ' চাই থাকক প্লিজ বিনা চেক কৰি আৰু গাইছ মই খুব এক্সাইটিং হৈছোঁ তাতে মৃদুল ভাইক লগ পাম অলপ মানে কথা পাতিম ভাল লাগিব গাইছ বহুত দিন লগ পোৱা নাই সি মানে এডভান্সলি গুচি গৈছে মানে সিহঁতৰ মানে ঘৰৰে বিয়া নাই সেইকাৰণে সি গৈছে আৰু এইটো ভাইটি মোৰ তামান বদমাছ ঠিক আছে আৰু ভিডিঅ'টো বিনা চেক কৰি ধুইলোঁ আৰু এতিয়া মই যাওঁ যাই কিনে ওলাওঁ আৰু মানে আজি মানে ধামাকা ভিডিঅ'টো চাই থাকক গেছ মানে চেক কৰি গেছ মই অলপ মানে এতিয়া গাটো ধুইলোঁ আৰু আপোনাৰ এতিয়া বাজিল 12টা আৰু আমি যামেই আধা ঘণ্টাৰ পিছত চাই থাকক ভিডিঅ'টো এতিয়া আমি যাওঁ আৰু তালা মাৰে আৰু মোৰ জেকেট মানে ঠাণ্ডা চিনে অলপ তাতে গাইছ আণ্ডাৰ গ'ল নে ফুটিছে নেকি নে আমি আহিছোঁ 3 ঘণ্টাৰ পিছত তুমি এটা থাকা ভাল তোমালোক গাইছ আমি যাই থাকোঁ আৰু তোৰ ভিজ আমাৰ মাৰোতে হাত তোমালোক গাইছ ঘূৰি গ'লোঁ নদীতে আমাৰ হাকাৰ লাগিলোঁ মানে দেউতা নাযায় আমি মা দেউতা আৰু আমাৰ ঘৰৰ সন্মুখৰ মানে এজন নানী আছে নানী আৰু ভাইটিৰ লগত যাম মানে বেটি তোমালোক গাইছ এইটো তালা বাপৰে মেইন মই তালাটো মাৰিলোঁ দিয়ক মই চাই থাকোঁ ভিডিঅ'টো চ' গেছ ফাইনেলি কিবা এখন গাড়ী পালোঁ দিয়ক আজি মানে ৰবিবাৰে যে মানে বেছি গাড়ী বন্ধাৰ বেছি অহা নাই
আৰু আমি যাইছোঁ এতিয়া বৰ্তমান ই ৰিক্সাত আৰু পিছফালে মোৰ ভাইটি মা আৰু নানী আছে আৰু মোৰ মাও আছে লগত আৰু গাইজ আজি মানে ই ৰিক্সা যাইখিনি খুব মানে মজা লাগিছে কাৰণ গাইজ ৰবিবাৰ না মানে বেছি গাড়ী মটৰ হোৱা নাই চ' গাইজ একদম পূৰা ক্লিন ৰাস্তা মানুহো নাই সিমান এটা ৰবিবাৰ না একদম পূৰা আমি পূৰা যাইছোঁ একদম আৰু আমি ফাঁচি গ'লোঁ জামত বাপৰে বাপ এতিয়া আৰু আমি ৰূপফালে গ'ল ক'ৰবাত আধা ঘণ্টামান ট্ৰেইন আহিছে মানে গাইজ কিবাকৈ যাইছোঁ লাহে আৰু লগতে এটা কথা আজি মানে ভিডিঅ'টো মানে বেছি এটা স্পেচিয়েল নহ'ব মানে বেছি লাম্বা নকৰোঁ না সৰু এটা মানে বিয়া ব্লগ সেইটোত আপোনালোকে এনজয়মেণ্ট ল'ব চ' গাইজ কিবাকৈ ভিডিঅ'টো কমিলেও সেইদিনাৰ পৰা ৰখিছিলোঁ গাইজ আৰু হয়তো মানে গৈছিলোঁ ট্ৰেইনখন আৰু হৈছে আমাৰ নলবাৰী ট্ৰেইন ষ্টেচন আৰু তুমি যাইছোঁ আৰু গাইজ এতিয়া আমি ডাইৰেক্ট হাইৱে উঠিম কাৰণ যদি আপুনি হৰিপুৰ যায় তেতিয়া আপুনি মানে পোনপ্ৰথমে হাইৱে উঠিব লাগিব পিছত হাইৱেৰ পৰা আৰু অলপমান আগত যাব লাগিব এনেকুৱা আপুনি হৰিপুৰ পাব নহ'লে গাইজ আপুনি হৰিপুৰ এনেকৈ পাব নোৱাৰে তেতিয়া তুমি যাইছোঁ হাইৱেত আৰু গাইজ চাই থাকক ভিডিঅ'টো আৰু গাইজ আমি আহি থাকোঁতে মানে হাইৱেৰ সন্মুখত মানে এখন ব্ৰিজ এখন দেখা পালোঁ মানে গাইজ এতিয়া মানে হাইৱেৰ মানে কণাত দেখি চ' গাইজ এখন ব্ৰিজ গাইজ খুবেই ভাল লাগিব যেতিয়া কমপ্লিট হয় মানে এতিয়া বৰ্তমান বনাই আছে চ' গাইজ মানে খুবেই লাম্বা মানে বহুত দূৰলৈকে যায় চ' গাইজ এটা ভিডিঅ' বনাম যেনেখানে হৈ গাইজ বনোৱা মইতো মিল ভাই আহিম ঠিক আছে আৰু ভিডিঅ'টো তুমি যাইছোঁ চ' গাইজ ফাইনেলি আমি আহি পালোঁ আৰু আমি একদম পুৰা বিয়াৰ সন্মুখতে এটা বোলো গাইজ আৰু আমি আহি গ'লোঁ একদম পুৰা বিয়াৰ সন্মুখত এতিয়া আমি যাম ভিতৰলৈ লাহে আৰু ইয়াত মানে সকলো বহিছে চাইল ভাই মিডিল ভাই এইটো আৰু আমি সোমাই আহিলোঁ ভিতৰলৈ গাইজ আৰু বহুত মানুহ বিয়াত খুবেই ভাল লাগিছে আৰু আমাৰ লগত মিলি বহিছে মুখত এইটো তো গাইজ এতিয়া মই খাব যাম ফাইনেলি আৰু মই যাই আছোঁ চ' গাইজ মানুহ আৰু আমি সোমাই আহিলোঁ ভিতৰলৈ আৰু গাইজ মানুহ চক না বহুত মানুহ আছে গাইজ ভাল লাগি গৈছে আৰু মোৰ লগত আছে সেইদিনাখন যে গাইজ আপোনালোকক মই চিনাকি কৰিছিলোঁ ভিডিঅ'ত দিনতকা তেওঁকো মানে ইনভাইট কৰিছোঁ লগত তাৰপিছত গাইজ এইটো আৰু এয়া প্লেট আৰু গিলাচ আৰু ভাত আহি গ'ল ভাত এইফালে যায় এইফালে আৰু এয়া ভাত লৈ দিলোঁ ভাত দি ফাইনেলি ভাত পাই গ'লোঁ চ' গাইজ বৈদ্যপীঠ পূজা হৈছে মোৰ আৰু পূৰা খাইছোঁ আৰু মাংস লৈ পূৰা মাৰিছোঁ চ' গাইজ ফাইনেলি আমাৰ খোৱা হ'ল আৰু গাইজ আপুনি বিশেষ দেখাব লগা কাৰণে আমি যেতিয়া ফুৰিব আহিছিলোঁ পিছফালে অলপমান এইখন মানে পথাৰখন দেখাবলৈ গৈছোঁ গাইজ খেতি পথাৰ গাইজ এৰিয়াটো খুব ডাঙৰ বহুত দূৰলৈকে দেখা পাইছোঁ গাইজ বহুত ভাল লাগিল A few minutes later. ঠিক আছে মই আপোনালোক কৈছোঁ একদম পূৰা মিল ভাই আজি লগ পাম আৰু এইটো মিল ভাই মানে তেওঁ অলপ বিয়াৰ মানে কামত লাগিছে বিজি হৈছে ঠিক আছে সেইকাৰণে মিল ভাই যাই মানে বিয়াৰ কামত লাগিব তে মিল ভাই বাকী ভাল লাগিল তোমাৰ লগত আৰু বিয়াখন খাই খুব ভাল লাগিল মানে আঞ্জা টেষ্ট একদম পূৰা মজা আছিল আৰু খাম পাইছোঁ একদম পূৰা মজা আছিল তুমি মানে যাব লাগে ঠিক আছে ভিডিঅ' চাই থাকক আৰু আমি অন্তিম মুহূৰ্তত লৈ যাম ইয়াত বেছি লম্বা নকৰোঁ ঠিক আছে চাই থাকক মিল ভাই ঠিক আছে দে ধন্যবাদ আপোনালোক যদি মই দেখাব পাৰোঁ ৰাতি দৰা ৰাতি দেখাম আপোনাৰ মই ভিডিঅ'টো দিব ঠিক আছে চাই থাকক ঠিক আছে আমি যাওঁ আৰু খুবেই ভাল লাগিল আৰু গাইজ আহিব আপুনি ইয়াত কেতিয়াবা হৰিপুৰত ফুৰিব আৰু এইটো সন্মুখতে মন্দিৰ আৰু এখন হাইৱে গাইজ বহুত ভাল লাগিল এইটো সন্মুখতে মন্দিৰ গাইজ ভাল লাগিল আৰু এই লগত আমাৰ এজন দাদা বিকি ভাই যাওঁ দে খুব ভাল লাগিল যাওঁ হ'বলৈ কাজ মিনিট যাই খুব ভাল লাগিল ইয়াত চ' গাইজ আমি ঘৰত যাইছোঁ আৰু ঘৰত যাই এনেকৈ ভিডিঅ'টো শেষ কৰিছোঁ আৰু গাইজ খুবেই ভাল লাগিল হৰিপুৰত বিয়া খাই চ' গাইজ ফাইনেলি আহি পালোঁ আমি ভালে গৈছে গতিকে আমি যাই থাকোঁ গৰমো লাগিছে খুব জেকেটটো পিন্ধি লৈছোঁ না আৰু কি ইমান খাইছে পেট ওলাইছে ইমান খাইছে গাইছ চক না ঠিক আছে ৰ'ব মই বেক কেমেৰা কৰি আহিছোঁ মোৰ য'ত সকালোঁ আৰু এতিয়া মই বৰ্তমান মোৰ ঘৰত মালিক হৈছে আৰু গেছ মানে ইস্কেটো চুনা মানে গা চাকিনে মোৰ মস্ত বেছি গেছ বেয়া সোমাম সেইকাৰণে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ মানে এণ্ডিংখিনি কৰিলোঁ ভিডিঅ'টোৰ তো গেছ যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট কৰিব আৰু গেছ বেয়া নাপায় যে মিলিবা মানে মোৰ লগত মানে বেছি সময় ভিডিঅ' থাকিব নোৱাৰিলে কাৰণ গেছ মানে মিলিবা মানে বেয়া কামত লাগি আছে সেইকাৰণে গেছ চিন্তা নকৰোঁ মিলিবা আহিলে মই মানে সুধিম যে আৰু লগতে ভিডিঅ' এটা কৰিম যে ধৰক মানে বিয়াখনত মানে কোনে মানে কেনেকুৱা আয়োজন কৰে আৰু বিয়াখনত মানে ধৰক টোটেল খৰচা মানে কেনেকুৱা মানে কিমান হ'লে আমি চব সুধিম ঠিক আছে যদি এইটো ভিডিঅ' ভাল লাগিছে তেতিয়া লাইক কমেণ্ট কৰিব আৰু গেছ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব যোন নতুন আছে তাতে লেখা আছে ছাবস্ক্ৰাইব বুলি বাকীখিনি জানে আপোনালোকে ঠিক আছে থেংক ইউ